মানুহ দেখিছো আজি বহুত মানুহ এই গীতৰ স্ৰষ্টা শ্ৰদ্ধাৰ গণশিল্পী সূৰ্য দাস আৰু নাই শেষ নিশ্বাস ত্যাগ কৰিছে সূৰ্য দাসে আৰু গণশিল্পী গৰাকীৰ মৃত্যু হৈছে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পী গৰাকীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পী গৰাকীয়ে ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি আমি এই মুহূৰ্তত সেই খবৰ লৈ অহাৰ চেষ্টা কৰিছো পুৱা এক দুঃসংবাদ এক বেয়া খবৰ গণশিল্পী সূৰ্য দাস আৰু নাই ৰাজ্যৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পী গৰাকীয়ে মানুহ দেখিছো আজি বহুত মানুহ গীতৰ স্ৰষ্টা সূৰ্য দাস মৰিগাঁও অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পী গৰাকীয়ে সূৰ্য দাসৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে বাথৰুমত পিছল খাই পৰি চিকিৎসাধীন হৈছিল শিল্পী গৰাকী আমি এই মুহূৰ্তত সেই খবৰ জনাই আছো অসমবাসী ৰাইজক কিয়নো গণশিল্পী সূৰ্য দাস আৰু নাই ৰাজ্যৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পী গৰাকীয়ে ইতিমধ্যে মৰিগাঁও অসামৰিক চিকিৎসালয়ত গুণমুগ্ধ ভিৰ কৰিছে মানুহ দেখিছো আজি বহুত মানুহ গীতৰ স্ৰষ্টা সূৰ্য দাস আমি এই মুহূৰ্তত সেই খবৰ জনাই আছো মৰিগাঁও অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পী গৰাকীয়ে সূৰ্য দাসৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে বাথৰুমত পিছল খাই পৰি চিকিৎসাধীন হৈছিল শিল্পী গৰাকীয়ে আৰু কিছু সময়ৰ পিছতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত সেই খবৰ জনাই আছো গণশিল্পী সূৰ্য দাস আৰু নাই তেখেতক মৰিগাঁও সদৰ বিহুতলিত কিছু সময়ৰ পিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব 11 বজাৰ লগে লগে তেখেতক মৰিগাঁওৰ যি বিহুতলিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে পোনপটীয়াকৈ তেখেতৰ নচৰ দেহ লৈ যোৱা হ'ব বিহুতলিলৈ আমি এই মুহূৰ্তত সেই খবৰ পুনৰবাৰ জনাইছো যে গণশিল্পী সূৰ্য দাস আৰু নাই ৰাজ্যৰ সাংস্কৃতিক জগতত এয়া অপূৰণীয় ক্ষতি ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পী গৰাকীয়ে মানুহ দেখিছো আজি বহুত মানুহ গীতৰ লগতে বহু চিৰসেউজ গীতৰ স্ৰষ্টা এই সূৰ্য দাস মৰিগাঁও অসামৰিক চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিছে গণশিল্পী গৰাকীয়ে সূৰ্য দাসৰ মৃত্যুত মৰিগাঁওৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে গুণমুগ্ধ ভিৰ কৰিছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত বাথৰুমত পিছল খাই পৰি চিকিৎসাধীন হৈছিল শিল্পী গৰাকী